Hey guys, নমস্কাৰ and welcome back to my channel. মই আজি উবেৰ মাৰিম 3 ঘণ্টা। এই 3 ঘণ্টা উবেৰ মাৰি কিমান টকা কামাব পাৰো আপোনালোকক দেখাই আছো। বৰ্তমান আছো মই তোমাৰ মদগৰিয়াত। মোৰ ৰুমটো চাতে এই কাৰণে হিন্দি আছে আৰু ভিডিঅ' গিলা ষ্টাৰ্ট কৰিছো গম পাইছে। নতুনকে ৰুম শিফ্ট কৰিছো না। ৰুম শিফ্ট কৰা 15 দিনৰ বেছি হ'ল। চিনক বৰ্তমান টাইম আছে তোমাৰ 5:23। মানে 23 মিনিটটো বাদ দিয়ক, এইফালে 8টা বাজি 10-20 মিনিট গেলো যাব। মানে 5টাৰ পৰা 8টাক লাগি 3 ঘণ্টা। 3 ঘণ্টাত কিমান টকা উবেৰত ইনকাম কৰিব পাৰি আজি হাইষ্ট ইনকাম কৰিব চেষ্টা কৰি আৰু আপোনালোকক দেখাম। অ'কে, তাৰ আগতে জনাই দিওঁ মানে মই 5টা বজাতে অনলাইন হৈছিলোঁ আৰু ভাড়া লাগছি প্ৰথম ভাড়া এইটো কাষ্টমাৰ লোকেশ্যন আছে পানীপথত কটা 1 কিলোমিটাৰ পিক আপ। বলক পোনপ্ৰথমে পিক আপ কৰোঁ, কৰি পেলাই ড্ৰপ কৰিব লাগে খানাপাৰাত 100 টকা নে 97 কিবা সেনেকৈ ৰাখিছিল ভাড়াটো। বাৰু যদি পাৰোঁ মিলাই দিম আৰু যদি নৰে কথা নাই বাৰু নাই কি 100 টকা ভাড়াও বেয়া নহয়। খানাপাৰাক লাগি ফাই যাম, ফাই আহিম। বাৰু ওপৰে ট্ৰাফিক জামো বেছি নাপাওঁ। গতিকে যাওঁ পোনপ্ৰথমে ভাড়াটো পিক আপ কৰিব লওক। এইফালে যাব দিছে চাওকচোন মেপখন, ইয়াৰ পৰা ৰাইট ল'ব দিছে নে ৰাইটি ৰাস্তা আছে নে চাওঁ ৰ 1 ছেকেণ্ড। যদি যাব পৰা আছে বিদ্যা যাম, ইটো দি মই জিন্দগী যাই পোৱা নাই, পাৰিম চাগে। মেদাও ৰব্বা ভাল জোগা দেখা যায়গা। পাৰি আকৌ যাবা মজা আছে তোমাৰ। এইখিনি কি ক'ম, এই গেট হস্পিটেলৰ সোমাই এইটো গলিটোৰ নাম নাজানো। মস্ত এসোপামান ট্ৰাকো থাকে, লগতে তোমাৰ ৰেল লাইনটো আছে। ৰেল লাইনটোৰ কাষত দুনিয়াৰ বস্তুগিলা পাই মানে পাৰ্কিং হৈ থাকে। দেখা নাই গোটেই ট্ৰাক গোপ্ৰত বাৰু কোৱালিটি কেনেকুৱা হৈছে ক'ব নোৱাৰোঁ, কাৰণ গোপ্ৰৰ ল' লাইট কোৱালিটিটো ইমান ভাল নহয়। আৰু মই এইফালে ৰাতিয়ে ভিডিঅ'গিলা বনাই থাকোঁ গোপ্ৰ দি, এইটোৱে দিগদাৰ। সোমবাৰ দিনা ৰাতি ছোৱালী ভিডিঅ'টো বন্ধ লাগব ৰ আইয়া। বাকী বাদ দিয়া পিক আপ লোকেশ্যন আহি পালোঁ। মোবাইলটো ঘূৰি গেলে থাকছাত এই ৰাস্তা চাওচোন। আগৰ মোৰ ছাছপেনশ্যনো তোমাৰ লিক কৰি আছে, চকত যাবাৰ লিক কৰি আছে, এইটো ঠিক কৰিব লাগিব। এতিয়া বেটেৰীটো যোৱাকালি সলালোঁ, বেটেৰীৰ প্ৰব্লেম চল্ভ। আজিৰ পৰা নহয়, যোৱাকালিৰ পৰা তোমাৰ চেল্ফ মাৰলি ষ্টাৰ্ট আৰু টেনশ্যন নাই আগৰ দৰে। এতিয়া মানে কিক মাৰিব নালাগে আৰু কষ্টও কমি গৈছে। আৰু প্লাগ চাক দিলে বেয়া হৈ যাব ভয়ো থাকে না, সেইকাৰণে ভালে হৈছে যি নহওক। অলপমান টানি হ'লেও চব প্ৰব্লেম চল্ভ। লাহে এতিয়া অকণমান টাইমটো উলিয়াই পেলাই তোমাৰ চকত যাবৰ পৰা ঠিক কৰি ল'ব লাগিব। অইল চিলটো লিক কৰি আছে না। ফুল ইয়াতে আছে কাষ্টমাৰ লোকেশ্যন পিক আপ, কাষ্টমাৰ পিক আপ লোকেশ্যন। গাড়ী মখান চলা ইমান ধুলো ক'ত থৈ যায়। লোকেশ্যনটো ইয়াতে আছে। আপুনি যাব নেকি? এই মজা, নাইচ টু মিট ইউ। বহা, কোন যাব? এই বঢ়িয়া। ধুলে কিন্তু বহুত নাই এইখিনি। অ'টিপিটো দি দিয়ক। 7700। অ'কে বহক। কোনফালে যাব দিছে? ৰেলৱে কলনি যাব দিছে। জয়ানগৰ ঠিক আছে উঠা যা। তোমাৰ ফাদাৰ নেকি? দেউতা? ককা? অহ বঢ়িয়া হৈছে ন। বলক অলপ গাইজ ড্ৰপটো কৰি লওঁ নেকি। 10 কিলোমিটাৰ কটাই 24 মিনিট দেখাই আছে। গাইজ ভাড়া কৰি দিলোঁ ড্ৰপ। পইচা দেখাইছে 103 টকা 34 পইচা, কিন্তু কাষ্টমাৰে দিছে 100 টকা। ভাবছিলোঁ কি বেছিকৈ দিব, কিন্তু দিয়া নাই বাৰু কথা নাই। যিহেতু মেডিকেল মানে ধৰি লওক কাষ্টমাৰ মেডিকেল দা এইখন মেডিকেল আহিছে তোমাৰ ESIC মেডিকেল কলেজ এণ্ড হস্পিটাল, বেলতলা বজাৰ ৰোডত আছোঁ মই বৰ্তমান। বাৰু কথা নাই, বঢ়িয়া। এইগিলা 1-2 টকা মেটাৰ নকৰে। কিছুমান কাষ্টমাৰে আৰু 50-60 টকা এক্সট্ৰাকৈ দিব না, ডাবল মিলি যায়। টেনশ্যন নাই, এইকাৰণে মই ইমান চিন্তা নকৰোঁ। হেলমেটটো কৰি লয় মাত্ৰ দিনক হেলমেটটো লগাই লওঁ, লৈ পেলাই তোমাৰ নেক্সট ভাড়া লাগিলে লগ পাই আছোঁ। প্ৰথম ভাড়া 100 টকা কালেকশ্যন হৈ গ'ল। টাইম হৈছে তোমাৰ 5:55। এই চাওক 555 এতিয়া চাওক 555। মানে মই এনেকুৱা টাইমগিলা দেখাই পাই থাকোঁ, কেইবা ক'ব নোৱাৰোঁ। গাইজ আকৌ লাগিল ছেকেণ্ড ভাড়া। কাষ্টমাৰ পিক আপ লোকেশ্যন আছে 800 মিটাৰ। 1 কিলোমিটাৰ আছিল, মই 200 মিটাৰ আহি পেলাই কেমেৰা অন কৰিছোঁ সেইকাৰণে। বাকী যাব বোলে পাথৰকুৱেৰী তোমাৰ এই 7গাঁৱৰ এই তিনিআলিটোতে আৰু এইখিনি পাথৰকুৱেৰী বুলি কয়। 7গাঁও যোৱাৰ ৰাস্তাৰ এইখিনিতে নেকি, মেবি মানে হ'ব ওচৰে পাজৰে ক'ৰবাত। বাকী এতিয়া যাই আছোঁ পিক আপ কৰিব। পিক আপটো কৰি লওঁ। ভাড়াটো আছিল 60 টকা। 1 কিলোমিটাৰ পিক আপ, 6.6 কিলোমিটাৰ ড্ৰপ। লজ হয় 6.6 কিলোমিটাৰ হ'লে 66 ৰুপিজ, 10 টকাকৈ পাৰ কিলোমিটাৰ ধৰিলেও সিমান আহে।
আৰু এইফালে 1 কিলোমিটাৰ 10 টকা 76 ৰুপিজ পাব লাগিছিল। যি নহওক বাৰু 16 টকা লছ হ'ব, কথা নাই। নাৰেংগীৰ ফালে যাওঁ, তাৰ পৰা কিজানি লাম্বা ভাড়া ভাল ভাড়া লাগি যায়, পইচা অলপ মিলাই দিয়া কাষ্টমাৰ পায়ে যাওঁ কিজানি, কি ঠিক। বাৰু কথা নাই, মিলাই দিলেও যাম নিদিলেও যাম, কিন্তু দিলে ভাল হয় আৰু, হে নাই। আমাৰ অলপ তেল পইচাটো মিলি যায়, খোৱা পইচা অলপ বাঢ়ি যায়, সেনেকুৱা মানে মিলি চলিব লাগিব না। এতিয়া কমিশ্যন হ'ব কাটে, হে নাই। ছাবস্ক্ৰিপশ্যন লওঁ, এতিয়া পইচা পাতিগিলা কমাই দিছি, মিলাই আনিব লাগিলে অলপমান কঠিন হৈ দিছোন। হ'লেও কথা নাই বাৰু, উবেৰ মাৰাকেইটাই গম পাই কেনে জ্বালা কালা ভাই, কিমান কম পইচাত মাত থাকিব লগা হয়, বা ৰেপিড' মাৰাকেইটাই গম পাই আছে। মইতো ৰেপিড'টো এইকেইদিন মাৰাই নাই, একদম ঘাটিয়া হৈ থাকে। উবেৰত কমচে কম 10 টকা এটা দিয়ে, ৰেপিডত 5 টকা 6 টকা লাগি যায় কিলোমিটাৰ। 5 টকা 6 টকা কিলোমিটাৰত ক'ত মানুহ ড্ৰপ কৰিব পাৰি, হা। নিজে খালী গাড়ীখন চলাব ইচ্ছা নাযাব সেনেকুৱাত। ৰ এইফালৰ পৰা ৰাইট লৈ আকৌ লেফ্ট ল'ব লাগিব। ভিতৰত আছে জানিকা, মেপখন চাব পাহৰি গৈছিলোঁ মানে। পিক আপ লোকেশ্যনটো ক'ত, ভিতৰত আছে ইয়াতে, GS ৰোডৰ কাষতে বাৰু, কথা নাই। চলো পিক আপটো কৰি লওঁ, লৈ পেলাই ড্ৰপ লোকেশ্যন পাই আপোনালোকক লগ পাই আছোঁ। নহয় পিক আপ কৰোঁতে দেখাই আছোঁ, কাৰণ ছোৱালী মানুহ না, ঠগো হ'ব পাৰে। ঠগো হ'লে দেখালি আৰু ভিউজ আহিব পাৰে না, সেইটোৱে হ'ব। আপুনি নেকি? 3037 ৰিম্পি 3037, অ'কে। হেলমেট ৰ'ব ৰ'ব, এক ছেকেণ্ড ফাঁচি গ'লো। অ'কে উঠক। 6.6 কিলোমিটাৰ পি ৰোডেদি যায়, সাতগাঁও তিনিআলিটোতে। চিগনেলটোতে নাই হ'ব ন? ঘূৰাই লোৱা কথা নাই, উঠি লওক উঠি লওক। সিগনেলটা নামিব। অঁ অঁ হৈছে ন? ওই ইয়াকে উল্টাকে আহে, বেলেগ কনফিডেন্স চলি ভগৱান। চলো এক সেকেন্ড। অনলাইন নে কেছ? অনলাইন না? थैंक यू गाइस। हो गया कस्टमर का ड्रॉपिंग। अभी ड्राइव पास लगी गए पारो कथा ना। ड्राइव पास के दो आते जाना ना चाव रो एक सेकंड दिखाओ ना पे ड्राइव पास देखो भाई आए जल्दी 22 टका मारছো का ताप तथापि क्या आना है मारो आने मत जाओ। देखो रो ये 142 टका माइनास लगी আছে। ड्राइव पास को देखो ये मैं उबेर एपটোৰ বিষয়ে ইমান নাজানো দেই গাইছ, বেয়া চেয়া নাপাব। ৰিৱাৰ্ড প্ৰগ্ৰেম এবাৰ দি ৰিৱাৰ্ড নালাগে ৰ। 4.98 ষ্টাৰ আছে ৰেটিং চাও 4.98 2 পইণ্ট কম মাত্ৰ 5 ষ্টাৰে ক'বা গেলি এবাৰ দি ঠাণ্ডা। ড্ৰাইভ পাছ চাচ এই কিবা 79 নে কিবা কাটে আমাৰ এই ড্ৰাইভ পাছ 72 ঘণ্টাৰ কিবা নে 80 টকা নে কিবা সেনেকুৱা হৈ আছে। ৰেড চিগনেল বাদ দি যাওঁ তো চাইডে হৰ্ণটো গুচি যাম। মেজিকৰ পিছে এতিয়া চাওঁ আৰু নেক্সট ভাড়া কোনফালে লাগে, ক'ত লাগে। ভাড়া লাগিল দেখা যোনে কি বৰ্তমান টাইম হ'ল 6:19 আৰু মোৰ কামাই হ'ল তোমাৰ 160 টকা। এটা কাষ্টমাৰটো 60 টকা দিছে আৰু আগৰ ভাড়াটোত 100 টকা পাইছিলোঁ। গাইছ ভাড়া চাড়া লগা নাই। আহি পালোঁ মই তোমাৰ জু ৰোড। দিছ ইজ দ্য জু ৰোড। ইফালে লেফ্ট চাইডে তোমাৰ SBI ATM আছে, য'ত নেকি মই পইচা ডিপজিট কৰা আছিলোঁ আগতে, এতিয়াও কৰোঁ, কিন্তু এতিয়া কেছ পইচাই নাপাওঁ, অনলাইনে পাই থাকোঁ, সেইকাৰণে ডিপজিট কৰা নহয়। দিনত এই 155 টকা মাৰা সেনেকৈ ঘূৰি আছোঁ চাওক। এতিয়া টাইমো প্ৰায় 8টা বাজিব হ'লে, এনকৈ হ'লে কেনেকৈ হ'ব। এই 20 টকা 22 টকা ভাড়া লাগি থাকে, ভাল ভাড়া এটা লগা নাই। এতিয়া অলপ সময় ৰখি পেলাই ভাড়া লাগিলে আপোনালোকক দেখাই আছোঁ। চেণ্ট্ৰ মলৰ সন্মুখত আছে, এই সন্মুখত এতিয়া চেণ্ট্ৰ বহিব পাম। ইয়াৰ পৰা আগতে তামাম অৰ্ডাৰ নিয়ে আছিলোঁ, মানে জমেট'ত কাম কৰোঁতে আৰু। জমেট' মাৰিম চাগে মই, আকৌ ভাবি আছোঁ। আপোনালোকে কি ভাবে ক'বচোন।
মাৰিলি ভাল হ'ব নে নামাৰিলি ভাল হ'ব, কিন্তু আইডিটো বেয়া নহ'ব দেই, মই এতিয়া চিয়'ৰ কৈ দিছোঁ। এইবাৰ মই মানে তোমাৰ এনেকুৱাকৈ বনাম যে কণ্টেণ্ট আইডি বেন হ'লেও হওক, কিন্তু মানে কণ্টেণ্ট একো মানে আধৰুৱা হৈ থাকিব নালাগে, কণ্টেণ্ট পূৰা বৱাল হ'ব লাগিব। যি বনাওঁ একদম অ'পেন খোলা খুলি কথা, মানে জমেটো আইডি বেন কৰিলে মোৰ ফৰক নপৰে, মই সেনেকৈ বনাম নেক্সট ভিডিঅ' বনালি। আপোনালোকে ক'ব মাৰিব লাগে নে নালাগে, আপোনালোকৰ কথা মতে হ'ব। যদি মাৰিব লাগে বুলি কয় মাৰিম, নামাৰিব নালাগে বুলি ক'লে নামাৰোঁ। অ'কে, বাকী এতিয়া চাওঁ ভাড়া চাড়া লাগে নে নাই, নহ'লে আৰু গাড়ী চাই থাকিম। কেইখন গাড়ী যায় গনো নেকি, এখন দুখন তিনিখন চাৰিখন, আহে জল্দি। গাইছ জোৰটোৰ পৰা আহি পেলাই পালোঁ তোমাৰ পল্টন বজাৰ, কিন্তু ভাড়া লৈ নহয় দেই, আমাৰ এই ছাৰক লগ কৰিবৰ কাৰণে। কিয় লগ কৰিব আহিছোঁ কওঁ না, কওঁ নালগে নালগে চলি মানে ভাল চলি দেই, একদম ফেণ্টাষ্টিক। হা তই তোৰ হাঁহি গিলা বোলে ভাল লাগে, চাচোন একবাৰ হাঁহি দিচোন, দেচোন ভালকে হাঁহি দিচোন একবাৰ, একদম মিচিকীয়া হাঁহিটো। ছোৱালী দিবা না হৈ যাব তোৰ হাঁহিত, গম পা না, গোটেই গুৱাহাটীৰ আমি পাগলা হৈ যাব ইয়াৰ হাঁহিত। দেচোন হাঁহিটো মাৰ দি, ই পলেহে থাকে দেখোন। দিয়ক যি নহওক, আমি অলপমান লেকচাৰ মাৰিবাক লাগি আহিছোঁ। চলি মানে ভাড়া মাৰা হ'ল বোলে। কিমান পইচা কামালি আজি? 2200। দেখো যদি দেখাব পাৰা 500 টকা মোৰ ফালৰ পৰা দিম। মিছা কৈছো দেই ভাই, নাপা দে দেখো দিম। পানী বেছি টাইম ভাড়া মাৰা নাই, গধূলি 4টা বজাত আহিছি, এতিয়া প্ৰায় 8টা বাজিল নে নাই ঠিক নাই, গতিকে মাৰা নাই বুলি মই চিয়'ৰ। এই 8টা 28 কেইটকা মাৰছে দেখো, লগটো দেখো আকৌ নাই। এই লগটোৰ কথা নাই দি, আপিৰ মেছেজ নাথকবি খালি। টেপ কৰি দি 1200 টকা কমাই পেলাই 1000 মাৰি দিছি। যদি মই ভাবছোতো, কাৰণ 4টা বজাত ওলাই পেলাই সম্ভৱ নহয়, 4টা নহয় 3:30 বজাত ওলছা নেকি তই? মই ভাত বনাই থাকোঁতে ই ভাড়া মাৰিব ওলাই আহিছে, তাৰপিছত মই ভাত চাত খাই লৈ ওলাই আহিছোঁ। মই মাছটো 158 টকা নেকি। দেখ গাইছ, এইটো তোমাৰ এই চাওক 10 গুণে বেছি মাৰছো, 10 গুণ। তোৰ যি বাপৰে দিয়া গাড়ী আছে, মোৰ আছে। ধেমালি কৰিছো। নাই সি কাৰে দি মাৰে ভাই, প্ৰত্যেকটা ভাড়া 200-300 টকা, মোৰ লাগে 20 টকা 40 টকা। ক'ত আৰু বিষয়ে মেলিব কচোন, 20 টকা ক'ত 200 টকা ক'ত, এটা শূন্য বাঢ়ি যায়। কিন্তু নাই, প্ৰথম ভাড়াটো লাগছি 104 টকা, 100 টকা 7 টকা কম। ছেকেণ্ডটোৰ 3 টকামান বাঢ়াই দিছো, দুটাই ভাড়া মাৰছো, বেলেগ মাৰিবই হোৱা নাই। এই উবেৰ এপেটো 4 ঘণ্টাৰ আৰ্নিং 155.95। ঠিকে আছে, বেয়া নহয়। আমি এতিয়া লেকচাৰ মাৰো, ৰুমত যাই পেলাই লগ পাই চব ফালো নে কি ছাৰ, কিবা কবি নাই এতিয়া? মই খালি এইটোৱে দি থাকো, মানুহ সোধে এইটো মানে কি বে? এইটো মানে ৰিলেশ্যনশ্বিপত থকা বুজয়। হয় নেকি? আছা না, ক'ব পাৰি। কিন্তু ব্ৰেকআপ হোৱাৰ পিছত আপি বিচাৰি নাপাবি, চলিবা আজি বুলি ক'ব। তই ভাবি চাও গোটেই কোৱাৰ আগত, আছা না ৰিলেশ্যনশ্বিপত? ভাল চলি লাকি মানুহ ভাই, মোৰ দৰে বাহ নহয় কমচে কম। ইয়াৰ ভাগ্য ভাল, চবৰে ভাগ্য বেলেগ বেলেগ না, নাই নাই। তোৰ দৰে ভাল কপাল কাৰো নাপায় মনতকে, মোৰ দৰে ফুটা কপাল কাৰো নাই। হাত মোজা চাও ফাটা, অহন্দি ফাটা, তথাপিও চলাই আছো। খুলি দিলি না, আঠাটো কাম নহৈছে, লগে দি ইফালে পাত। অকে দিয়ক, আমি অলপমান টাইম পাছ কৰোঁ, আড্ডা কৰোঁ, নহ'লে এনেকৈ ভিডিঅ'টো অন কৰি থাকিলে মানে বকি থাকাই যাব। অলপমান লেকচাৰ মাৰোঁ ইয়াৰ লগত, লেকচাৰ মাৰি পেলাই ৰুমত যাম নে কি? বাকী আমাৰ ছাৰৰ এখন এমটি, একযোৰ হেলমেট নতুনকৈ লৈছি, বেয়া লগা নাই কিন্তু। দিনেই বসছো চা, ভাল ল'ৰা, ভাল চলি কিন্তু না। আহোঁতেও বোলে হুইলি মাৰি আহিছে, কচু উঠছি। কেইমান কচু তোৰ, কেইমান কচু? পিছফালে চোলাটো জোকাৰি লৈ যে আহিব লগে লগে, এইগিলা চাচোন। এইবাৰ কওঁ কি যি নহওক, আমি এতিয়া অলপমান লেকচাৰ মাৰোঁ, মাৰি পেলাই ৰুমত যাই পেলাই আপোনালোকক লগ পাই আছোঁ। কোনোবাই ফোন কৰিছে, আমাৰ সদ্যকাই ফোন কৰিছে, প্ৰীতম শৰ্মা এয়াৰটেল, মানে আমাৰ সদ্যকাৰ নাম। দিয়ক, আমি লেকচাৰ মাৰোঁ, মাৰি পেলাই লগ পাই আছোঁ ৰাতিপুৱা নহয়, ৰুমত যায়। গাইছ
আহি পালো চিধা ৰুম আৰু কৌশিকৰ ফোন আহিছে চাওঁ কি কুলেটি মানুহ বিদ্যা শপত খাই গৈছে ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ পিছত ফোন আহিছে মানে জাষ্ট আহি পেলাই ৰুম পালো কৌশিক বা কি বেছি সোধো ৰ এক ছেকেণ্ড কৌশিক ৰঙিয়া অ' ছাৰ ৰুম পালি যায় মই জাষ্ট কেমেৰাটো অন কৰিছো বৰ্তমান তই ভিডিঅ'ত আছা কেমেৰাটো অন কৰিছো তই ফোন কৰিছা বাকী গুড নাইট হা এতিয়া বৰ্তমান ৰেকৰ্ডিং হৈ আছে তোৰ কথাখিনি কৈ ল'ব লাগিব দেই গাইছ মানে লগৰ চলি না কোনটো টাইমত কি ভাষা কৈ দে গেৰাণ্টি নাই সেইকাৰণে কৈ ল'লি চিধা চাদা হৈ যায় চব শুনক এতিয়া ভিডিঅ'টো এটা এণ্ডিং কৰিছোঁ ইনকাম বেলেগ একো হোৱা নাই খাচ উবেৰটো দেখাতো 145 টকা 145 টকাৰ বেছি ইনকাম আছিল নেকি কমি গেল হা তাকেতো 55 আছিল 45 হৈ গেল কিয় কমি গেল আৰু এইটোতো পইচাটো মই কেছত লৈছোঁ ইয়াৰ পৰা কমিলে কি লাভ হ'ব লাভেই হওক বা লছে হওক একো লছো নাই একো লাভো নাই পইচাটো মোৰ পকেটত আহিছে প্ৰথম ভাড়াটোত 100 টকা পাইছিলোঁ 160 টকা আছিল ছেকেণ্ড ভাড়াটোত 58 নে কি হৈছিল 60 টকা পাইছোঁ ঠিকে আছে 160 টকা হৈ গৈছে ইয়াতে বা কিয় কমিছে যি নহওক ভিডিঅ'টো চাই যদি ভাল পালে এটা লাইক কৰি দিব যদি নতুন ছাবস্ক্ৰাইব কৰি দিব টাটা বাই বাই গুড নাইট মই যাই পেলাই ঘুমাওঁ ভিডিঅ' এডিট কৰিব আছে এডিট নকৰোঁ কাৰণ এতিয়া বৰ্তমান টাইম হ'ল তোমাৰ 11:54 চাওক উঠি পেলাই আকৌ ৰাতিপুৱা মানে তোমাৰ ডিউটি যাব লাগিব ডিউটি যাব মানে ৰাতিপুৱা নাযাওঁ হ'লেও আৰু উঠি পেলাই এডিটিং কৰিম টাইম আছে এতিয়া ঘুমে লওঁ ফাদাৰ যিহেতু থাকে মই এডিটিং কৰি থাকিলে অলপ ডিষ্টাৰ্ব হয় না হয় না টোপনি ভাঙে সেইকাৰণে দিয়ক বাই বাই গুড নাইট অ' ছাৰ গুড নাইট